Hi guys. আজি আমি কি বুলি কয় হেল্ল ট্ৰেইনিং দিছে বোলে আজি আমি চাওমিনৰ কম্পিটিশন পাতিছো চ্যালেঞ্জ বেলেগ কোনো নহয় আমি আৰু গৃহস্থী মানুহ দুজনে আৰু আমি দুটা চাওচোন কোনে কি কৰিব পাৰে চাই থাকক আপোনালোকে দেই জিকিলে দেখা যাব কি হয় চাওচোন আপোনালোকে কোন কিমান দূৰ আগবাঢ়িব পাৰে চাই থাকিব দেই আপোনালোকে আৰম্ভ কৰি থাকক আৰম্ভ কৰোঁ এয়া চাওক এয়া মোৰখিনি নাই হ'লেও মই বেছি নাখাওঁ যে যিমানটো পাওঁ মই সিমানটো আগবাঢ়ে চাই থাকিব আপোনালোকে জিকিলে কি দিবা মোক জিকিলে দিম আৰু কিবা এটা নহয় ভালকে ক'ব লাগিব খালি মই জিকিলে কি দিব তাকে মই জিকিলে কি দিবা তুমি জিকিলে মজা মজা ষ্টাৰ্ট নি ষ্টাৰ্ট ৰবা এতিয়া আৰম্ভ কৰি দিছোঁ চেলেঞ্জৰ ঘৰুৱা চেলেঞ্জত লাভ নাই মানে অকণমান বাহিৰা চেলেঞ্জ হ'ব লাগে আৰম্ভ কৰিলোঁ মই বিজলকীয়া লৈ লৈছিলোঁ শুইছে পুৰা চাওমিনত বিজলকীয়া লৈছোঁ দেখিছে নাই মানে বিজলকীয়া থাকিলে কিহত দি খাওঁ কিহত দি নাখাওঁ লাগি থাকে মই কিন্তু চুবুৱাই নাই দেই আগে ক'বতে শেষ কৰিব মোৰ চাহখিনি দিয়া এইফালে মোৰ সৰহ কিন্তু সেইকাৰণে মোৰ দেৰি হ'ব বিজলকীয়া লৈ লৈছোঁ মই ঘৰত চাওমিন বনাওঁ ঘৰৰ মানুহে নাখায় মানে ল'ৰাই নাখায় ল'ৰাই কিনি আনি খালে 70 টকা দি 1 প্লেট 70 টকা আমি দুটাই ঘৰত বনাই খাইছোঁ কেনেকুৱা লাগিছে কোৱা মজা মস্তি তুমি জিকিবা দোকানত কিনি খাইছোঁ নে ঘৰত বনাই খাইছোঁ দিবই পোৱা নাই ফটোখন তুলিবলৈ আহিলে মই দেউতাক তুলো ফটোখন ক'তা তুলিবলৈ হৈছে তুলিবলৈ নহৈছে আমাৰ আঁঠুৱা নতোলা হ'লো পিছফালে আঁঠুৱাখন দেখি আছে চাফা কৰিলে এয়া চব মোৰ ইমান আছেগে দেখিছেনে খাই আছোঁ মোৰ ইমান আছে দেখিছে তুমি জিকিবা কোন ফাৰ্ষ্ট মাৰিব আপোনালোকে চইচ কৰিব দেই ভাল বা তুমি চাফা কৰি লৈছা তুমি ডাঙৰকৈ লৈছা যা অকণ চাহ খাবা লৈছা মোৰ বহুত আছে মানে সৰহকৈ লৈছোঁ মই শেষৰ পিনে আগবাঢ়িছোঁ আৰু পটকে খাবও পৰা নাই চফা দিলে বিজলকীয়া পুৰিছে মোক তুমি লৈ লৈছা ভাল লাগিছে ন খাই সঁচাকৈ ভাল লাগিছে না যিকোনো যিবোৰ পিছৰ কথা কিন্তু খতম দিলে দেখি আছে না এ লাষ্ট ফিনিচিং আৰু একবাৰ হ'ব কমকে মজা তুমি জিকিবা জিকিলোঁ উইনাৰ মই হাৰিম বুলি মই জানোৱেই তাৰমানে কি হ'ল মই সৰহকৈ লৈছোঁ আৰু মই ইমান পটাপট খাব নোৱাৰোঁ যিকোনো বস্তু খাইছোঁ
দেউতাক বিজলকীয়া এটা দিম লাগে নেকি শিকি ল'ব আজি মানে মই হেৰি দি বনালোঁ ইয়াত তিয়ঁহ দিছিলোঁ গম পালা তিয়ঁহ দিছিলোঁ বুলি আমাৰ বা যেতিয়া মানে আমাৰ হুলস্থুল কৰা দেখি তাইও উঠি লৈছে আৰু ক'ৰবাৰ পৰা অহাৰ পিছত ভৰিকেইটাত ধৰি কেনেকুৱা কৰিব মানে দেখি তাৰমানে ক'ৰবাৰ পৰা অহাৰ পিছত কিবা এটা দিবই লাগিব এতিয়া মোৰ অলপ আছেগৈ খাই লওঁ ইমান ঘৰত বনোৱাটোৱে খাই ভাল পাওঁ মই এভিয়ন হয় নাই নামটো হয় নাই এভিয়ন হয় নাই এইটো ভিটামিন ই কেপচুলটো এইটো এটা চেপেটা হৈ আছে দেখিছে নাই এইটো মানে এৰুৱাই আৰু আমি খালো গ্ৰীণ টি আৰু কৈ দিয়া গ্ৰীণ টি খালো এতিয়া এই জাষ্ট এয়া গ্ৰীণ টি খাই আছো এয়া এই গ্ৰীণ টি নহয় মিছা এতিয়া অথনি খোৱা খালো দুপৰীয়া গ্ৰীণ টি হয় এতিয়া গ্ৰীণ টি নাই বনোৱা মই এইটো নে জব কৰাটোহে পেকেটটো এইটো খাই আছোঁ মই আগতেও খাওঁ বাৰু কিন্তু দেখাব লাগে বুলি পাহৰিয়ে থাকোঁ আজি মুখৰ আগতে টেবুলতে পালে কাৰণে তেওঁ দেখুৱাই দিছে কিনো দেখাবলগীয়া কথাটো গ্ৰীণ টি খাওঁ মানে মোৰ নিজৰ হেৰিটো কাৰণে খাওঁ আৰু অলপ তেলীয়া হৈ আছে দেখিছে নাই পিন বা বেজি দি পিনে মানে চাফা পিন বা বেজি দি ফুটুৱাই তাৰ যিটো লিকুইডটো সেইটো উলিয়াই পিনে পানীৰ লগত অকণমান পানীৰ লগত মিহলাই নহ'লে এনেকৈ মুখখন ধুই পিনে হ'লেও মুখখন ধোৱাৰ পিছত লগাই পিনে থৈ দিব লাগে অলপ সময় এইবোৰ মানে খুব হেৰি হৈছে ন সাৰকুল পৰা নিচিনা হৈছে যে অলপ সেইটো কাৰণে আকৌ লগাইছোঁ আগতে লগাইছিলোঁ মই আজি নিজকে বহুত ক্লিন তুমি দেখিছা নাই অলপ ক্লিন দেখিছা নাই বহুত মানে হেৰি হৈ গৈছিলে একদম শুকান নিচিনা হৈ গৈছিলে মুখখন বহুত দিন লগোৱা নাই আগতে এইবোৰ মাজে কৰি থাকোঁ আমিনো ক'ত দামী ক্ৰীম ঘঁহোঁ দামী ক্ৰীম নঘঁহোঁ নহয় মই একো ক্ৰীমেই নঘঁহোঁ আজিলৈকে মানে একো ক্ৰীম ইউজ কৰি পোৱা নাই খালি বেবী ক্ৰীমেই ঘঁহোঁ অকল ঠাণ্ডা দিনত আৰু গৰম দিনততো একো ক্ৰীম নঘঁহোৱেই কেতিয়াবা যদি বেছি ঘাম নিচিনা তেলীয়া নিচিনা হৈ থাকে গৰম দিনত বেবী পাউডাৰ অলপ ঘঁহোঁ আৰু সিমানেই মই আজিলৈকে ক্ৰীম একো ইউজ কৰি পোৱা নাই মাজে সময়ে খালি সেনেকৈ ভিটামিন ই কেপচুলটো লগাই পিনে ৰ'দত নাযাওঁ খালি তাৰপিছত আৰু কেতিয়াবা আগতে ঘৰত মোৰ টাবত এল'ভেৰা আছিলে এল'ভেৰা লগাওঁ এল'ভেৰাটো জেলটো লগাই থওঁ অলপ সময় সেনেকৈ আৰু চবেই জানেই সেইখিনি সিমানেই আৰু কল পালে মানে খাবলৈ কল খাই ভাল পাওঁ যে কল মাজে আনো নাই তেতিয়া কল আনিলে মানে এডোখৰ খাই এডোখৰ মুখত সানি থৈ দিওঁ অলপ দেৰি সেইখিনি আৰু আমাৰ বিউটি টিপছ আৰু চুলি কটা পাৰ্টি নেকি এইটো চাক মোৰ চুলি কটা পাৰ্টি মায়ে কাটি দিলে ঘৰত হ'ব এতিয়া হ'ব লোকেল চিকেনৰ পাৰ্টি আজি পাৰ্টি চাই থাকক ভিডিঅ'টি শেষলৈকে খাবলৈ বিচাৰিলে নহ'ব নহয় কৰিবও পাৰিব লাগিব ন সেইটো কথা নহয় চিকেন মছলা হয় এতিয়া আপোনালোকৰ ঘৰত চিকেন মছলা নাথাকে তেতিয়াহ'লে আপোনালোকে বেলেগো দিব পাৰে ইয়াত দিলে আমাৰ নিমখ দিলে আমাৰ নিমখ হালধি আৰু নেমু এইটো মছলা দিলে চিকেন মছলা এতিয়া মেৰিনেট কৰিছোঁ আপোনালোকে দেখিছেনে ভালছে যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব আজি চুলি কটা পাৰ্টি আজি আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব যে মোক বাবুল চবাই
খাপক কি চুবাই বাবুল নাপাইবা এইখিনি কিবা হেৰি হেৰি পানীটোৱে তুমি ধুব নালাগে কালাৰটো কিবা বহা আইৰণ পানী কালাৰ কাটি পিনে আকৌ ধূলা কেলে আকৌ চেলাই পিনে নাই ধোৱা নেকি তেতিয়াহ'লে কেলে ধূলা আকৌ অকৰা মকৰা মানুহে অকৰা মকৰা কথা এইবোৰ লোকেল কুকুৰা হেৰিবোৰ সেনেকৈ নোধোৱে নহয় আৰু এতিয়া মই ধুবলৈ ক'লো বোলে ধুই দিলা বোলে গোটেই হেৰিটো গুচিয়ে গ'ল আকৌ না লোক তুমি নিজে কাটি আনিছিলা নে লোকে কাটিলা লোকে কাটিলে মানে নুধুলে নহয় লোকে কাটিছে যদিও হেৰি মানে ডাঙৰ বয়স এতিয়া কাম বুলি ক'লে মানে একদম মই কাটিম জীৱনৰ চাউল সিজিটো সিজাইছা নেকি কি জীৱনৰ চাউলটো জীৱন গুটিটো নাই সিজোৱা এটা হৈ গ'ল এতিয়া কামত লগাই দিছোঁ এইফালে পুৰা কামত লগাই দিছোঁ আদা নহৰু আৰু দালচেনি আৰু ইলাচি খুন্দিবলৈ লগাই দিছোঁ পুৰা এইখিনি বাকীখিনি বনাম এতিয়া তেলতে দি দিছোঁ তো এবাৰ যাচোন দেখি যা আমাৰ সময় এতিয়া দি দিলোঁ দালচেনি ইলাচি দালচেনি দিছোঁ দালচেনি ইলাচি আৰু নহৰু লং লগতে পিচি দিছোঁ আতৰ মানুহ এইটো মাতি দে মই পিটিমি দিয়ে নহ'লে সঁচাকৈ পিটিম এতিয়া দিগি
মই দি দিছোঁ অকণমান ঢাকি দিওঁ ৰাতি আৰু ভিডিঅ' নতুন ভিডিঅ' লৈ বাই বাই